নমস্কাৰ, মই প্ৰীতি বৰাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ সৰু ইউটিউব চেনেলটোলৈ, যিটো নেকি এই চাহগছৰ সৰু কোমলীয়া কোঁহটোৰ দৰে ইতিমধ্যে সৰু হৈ আছে। যদি আপোনালোকৰ মৰম ভাল পোৱা পায় তেন্তে ই সুন্দৰকৈ ঠন ধৰি উঠিব। তাৰ বাবে আপোনালোকে মোৰ চেনেলটোক সদায় মৰম আৰু ভাল পোৱা দি যাব। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি, চাটনিৰ ৰেচিপি। আৰু সেইটো মই কেনেকৈ বনাইছোঁ, কি দিছোঁ, কিহৰ চাটনি বনাইছোঁ, সকলোখিনি ক'ম। তাৰ আগতে মোৰ চেনেলটোক এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু কমেণ্ট কৰি জনাব মোৰ চাটনিটো কেনেকুৱা লাগে। আহক, কি লাগে সেইটো জানো। চাটনিৰ বাবে লাগিব এটা জিকা, আদা এটুকুৰা, নহৰু কেইটামান, জলকীয়া, মান ধনিয়া, গোল নেমু মই এটা লৈছোঁ, কিন্তু তাৰে এফাল দিম। আৰু লাগিব পিঁয়াজ এটা, যিটো নেকি মই ইয়াত দিবলৈ থাকি গ'ল হয়তো। এতিয়া আহক মই কেনেকৈ বনাইছোঁ তাক এবাৰ চাই লওঁ ভালকৈ। প্ৰথমে মই জিকাটো সুন্দৰকৈ ধুই লোৱাৰ পিছত ইয়াৰ যিকেইডাল ধাৰ থাকে, এই ধাৰকেইডাল মই প্ৰথমে এখন কটাৰী বুলি নকয়, তাৰমানে এখন এখনে মই গুচাই লৈছোঁ। তাৰপৰা কেনেকৈ কি কৰি থাকোঁ আপোনালোকে চাই গৈ থাকক। এনেকৈ ভাজি লোৱাৰ পাছত মিক্সিত দি সুন্দৰকৈ মাৰি লৈছোঁ। তাৰপিছত আপোনালোকে এবাৰ এনেকৈ খাই চাব বনাই, বহুত সুন্দৰ লাগে। আৰু কোনেও ক'ব নোৱাৰে যে এইটো এটা জিকাৰ বাকলিৰ চাটনি বুলি। ইমান সুন্দৰ টেষ্ট ইয়াক, আপুনি খাই চালেহে বুজিব ইয়াৰ টেষ্টটো কেনেকুৱা। আৰু এবাৰ খালে আপোনালোকৰ মিছা নকওঁ আৰু খাওঁ লাগিব আপোনালোকৰ, এনেকুৱা মানে ইমানেই সুন্দৰ টেষ্ট ইয়াৰ। তেন্তে মোৰ ৰেচিপিটো চাই কিনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ পুনৰবাৰ কৈছোঁ যে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনে পালে জনাবলৈ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব।